নমস্কাৰ বন্ধুসকল, তালুকদাৰ পিগাৰী চেনেলৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসমত কিয় পাঞ্জাৱ হাৰিয়ানাৰ দৰে কমাৰ্চিয়েল হিচাপে ফেটেনিং বা মাংসৰ বাবে গাহৰি পুহি আশা কৰা অনুসৰি লাভ কৰিব নোৱাৰি বা সফল হ'ব নোৱাৰি? পাঞ্জাৱ হাৰিয়ানা এইবোৰ ৰাজ্যত কমাৰ্চিয়েল হিচাপে মাংসৰ বাবে গাহৰি পুহি কেনেকৈ তেওঁলোক ইমান সফল হৈছে আৰু লগতে তেওঁলোকে অসমতো কম দামতে ৰপ্তানি বা এক্সপৰ্ট কৰিছে? বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই বিষয়ে অকণমান ক'বলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো শেষলৈ সম্পূৰ্ণ চাই থাকক। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিয়ক। বন্ধুসকল, গাহৰি পালন সাধাৰণতে দুই ধৰণে কৰা হয়। প্ৰথমটো হ'ল পোৱালি জগোৱাৰ কাৰণে। উদাহৰণ হিচাপে ধৰি লওক, এজনী মাইকী গাহৰি পুহি ডাঙৰ কৰি উপযুক্ত সময় হোৱাত সেই গাহৰিজনী যেতিয়া পোৱালি দিব, সেই পোৱালিকেইটা বিক্ৰী কৰি লাভ অৰ্জন কৰাটোৱেই হ'ল প্ৰধান উদ্দেশ্য। আৰু আনটো হ'ল ফেটেনিং বা মাংসৰ বাবে গাহৰি পালন। ধৰি লওক বন্ধুসকল, যদি আমি মতা গাহৰি খাচী কৰি এটা উপযুক্ত সময় হোৱালৈকে বা গাহৰিটোৰ ওজন নিৰ্ণয় কৰি থোৱা অনুসৰি পোহাৰ পিছত সেই গাহৰিটোৰ ওজন অনুসৰি বিক্ৰী কৰি লাভ অৰ্জন কৰাটোৱেই প্ৰধান উদ্দেশ্য। অৰ্থাৎ বন্ধুসকল, দুয়োটা প্ৰণালীৰ মাজতে গাহৰি পালনৰ ক্ষেত্ৰত কিছুমান পাৰ্থক্য আছে। আমাৰ অসমৰ পালকবোৰে মই জনামতে পোৱালি জগোৱা বা ব্ৰিডিঙৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যায়। পোৱালি জগোৱাৰ ওপৰত গুৰুত্ব নিদিবনো কিয়? কাৰণ আমাৰ ইয়াত ফেটেনিং ফাৰ্ম কৰিলে ব্ৰিডিং ফাৰ্মতকৈ লাভ কম। যদি অকল ফেটেনিঙৰ বাবে বা মাংসৰ বাবে গাহৰি পোহে, দানাৰ খৰচ হিচাপ কৰিলে শেষত গৈ সমানে হয়, লাভ থকা যেন নাপাওঁ। কাৰণ গাহৰিয়ে কিছু দানা খায়, সেইকাৰণে কৈছোঁ। আৰু যদি পোৱালিৰ বাবে গাহৰি পালন কৰে, শেষত চলিব পৰাখিনি বা কিবা এটা হ'লেও লাভ পোৱা যায়। বন্ধুসকল, মই ফাৰ্মৰ কথাহে কৈছোঁ, ঘৰত এটা দুটা গাহৰি পোহাৰ কথা কোৱা নাই, কোনোবাই আকৌ ভুল নুবুজিব। আৰু এতিয়া মেইন কথাটো হ'ল, যদি মাংসৰ বাবে গাহৰি পুহিলে লাভে নাই, তেতিয়াহ'লে পাঞ্জাৱ হাৰিয়ানা বা দেশৰ বেলেগ ৰাজ্যৰ পালকবোৰে মাংসৰ বাবে গাহৰি পুহি কেনেকৈ লাখ লাখ টকা উপাৰ্জন কৰি আছে। চাওক বন্ধুসকল, পাঞ্জাৱ হাৰিয়ানা এইবোৰ ৰাজ্যত যথেষ্ট পৰিমাণে হোটেল, ৰেষ্টুৰেণ্ট, ধাবা আছে। সেই ৰাজ্যৰ ফাৰ্মাৰবোৰে একেবাৰে কম মূল্যত মুঠতে কিবা এটা দি সেই হোটেল বা ৰেষ্টুৰেণ্টবোৰৰ পৰা হোটেল ৱেষ্ট বা পেলনীয়া খাদ্যবোৰ লৈ যায়। এনেকৈ তেওঁলোকে সদায় ৱেষ্টখিনি লয়, কাৰণ তেওঁলোকৰ কণ্টেক্ট কৰা থাকে হোটেলবোৰৰ লগত। সেইবাবে হোটেলবোৰে ৰাখি থৈ দিয়ে ৱেষ্টখিনি। এনেকৈ বিভিন্ন হোটেলৰ পৰা ৱেষ্টবোৰ লয় ফাৰ্মাৰসকলে। এনেকৈ একেবাৰে কম মূল্যতে বহিৰাজ্যৰ ফাৰ্মাৰসকলে হোটেল ৱেষ্ট গাহৰিক খুৱাই ফেটেনিং ফাৰ্মবোৰ চলাই আছে। সেইবাবে তেওঁলোকে যথেষ্ট লাভ কৰিব পাৰে মাংসৰ বাবে গাহৰি পুহি, আৰু লগতে তেওঁলোকৰ গাহৰিবোৰ কম দামতো দিব পাৰে। সেইবাবেই ট্ৰাকে ট্ৰাকে অসমলৈও এইবোৰ ৰাজ্যৰ পৰা গাহৰি অহা দেখা পাওঁ। এচাম লোকে এনেকৈয়ে বিজনেছ কৰি আছে, বাহিৰৰ পৰা কম দামতে এইবোৰ গাহৰি কিনি আনি আমাৰ ইয়াত দামত বিক্ৰী কৰিছে। এইবোৰ কাৰণতে আমাৰ থলুৱা গাহৰি পালকসকলৰ গাহৰি দাম নিদিয়া হ'ল, আৰু এই বাহিৰৰ পৰা অহা গাহৰিৰ পৰাই আমাৰ অসমৰ গাহৰিবোৰলৈও নানান ধৰণৰ বেমাৰ বিয়পি পৰিল। বন্ধুসকল, এজন গাহৰি পালক হিচাপে মই মোৰ আগৰ ভিডিঅ'টো কৈছোঁ, যেতিয়ালৈকে অসমত বাহিৰৰ গাহৰি অহা বন্ধ নহয়, তেতিয়ালৈকে অসমৰ পালকসকলে প্ৰত্যেক বছৰে এনেকৈয়ে বিপদৰ সন্মুখীন হৈ থাকিব লাগিব। বন্ধুসকল, আপোনাৰ মনত প্ৰশ্ন হ'ব পাৰে, তেওঁলোকে যদি হোটেল ৱেষ্ট খুৱাই মাংসৰ বাবে গাহৰি পুহি লাভ কৰিব পাৰিছে, আমি কিয় নোৱাৰিম বুলি। চাওক, পাঞ্জাৱ হাৰিয়ানাৰ দৰে আমাৰ ইয়াততো যথেষ্ট হোটেল, ৰেষ্টুৰেণ্ট নাই। যদিও আছে, এটা দুটাহে আছে। আৰু আমাৰ নিচিনা গাঁও অঞ্চল যদি হয়, হোটেল নাই বুলিয়েই ক'ব পাৰি। আৰু মই জনামতে অসমৰ অধিক সংখ্যক ফাৰ্মেই গাঁও অঞ্চলত। সেইবাবে আমি মাংসৰ বাবে গাহৰি পুহিবলৈ পাঞ্জাৱ হাৰিয়ানাৰ নিচিনাকৈ পৰ্যাপ্ত পৰিমাণে হোটেল ৱেষ্ট নাপাওঁ। যদিও আমি মাংসৰ বাবে গাহৰি পুহোঁ, কেৱল কমাৰ্চিয়েল ফিডৰ ওপৰত পুহিব লাগিব। আৰু আপোনালোকেতো জানেই, বৰ্তমান কমাৰ্চিয়েল ফিডৰ যিহে দাম। কিনা দানা খুৱাই আমি অকল মাংসৰ বাবে গাহৰি পুহিলে কেনেকৈ লাভ কৰিব পাৰিম? সেইবাবে বন্ধুসকল, আমাৰ অসমৰ বেছিভাগেই ব্ৰিডিং ফাৰ্মৰ ওপৰত অধিক গুৰুত্ব দিয়ে। যদি কোনোবাৰ ওচৰত হোটেলৰ অভাৱ নাই, তেতিয়াহ'লে আপুনি হোটেলবিলাকৰ লগত কণ্টেক্ট কৰি কিবা এটা মূল্যৰ বিনিময়ত সদায় হোটেল ৱেষ্টখিনি আনি ফেটেনিং কৰিব পাৰে, আপোনাৰ ভাল লাভ হ'ব।
আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আজিলৈ ইমানেই, আকৌ লগ পাম গাহৰিৰ লগত জড়িত এটা নতুন ধুনীয়া ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।